চাৰিজন ডেকালবিলাক নাচি আছে, নাচা নাচি কৰি আছে হয়নে? ফাগুনী নাজানো জুমনি কালৈ মন নাচিবলৈ আৰম্ভ কৰি দিলে হয়নে? বিহুটো গাই দিওঁ নেকি ৰাইজ? মই বিহু গান কি তাৰ কথা ক'লো, এটা দেশ প্ৰেমমূলক গীতেৰে অনুষ্ঠান আৰম্ভ কৰি সেই গীতটো গাইছোঁ। তাৰপিছত আপোনালোকৰ অনুৰোধৰ গীতবিলাক গাব। মনিৰত বিলেটো কম আছে। হ'ব দহৰ বাবে মই আহিছোঁ মোৰ দেশৰ মাটি গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় অসম জয় অসম জয় অসম জয় অসম। অসমৰ খিৰঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে আপোনালোকে মোৰ কণ্ঠৰ লগে লগে কওক ৰাইজ, জয় অসম জয় অসম। দহৰ বাবে মই আহিছোঁ দেশৰ মাটিৰ গান গাবলৈ সদায়। দহৰ বাবে মই আহিছোঁ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় অসম জয় অসম জয় অসম জয় রক্তধারী শহীদ গোলা মহিলা অফিসার গান করি জয় ধ্বজা উড়ুয়াই অসমারু অসমীয়া রাখিলা ছবি দিয়াই আরে আহিছোলা দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো জয় অসম জয় অসম জয় অসম জয় অসম। Oh
পৰাক্ৰমতা